নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ। থাম্বনেইলটো দেখি হয়তো আপোনালোকে ভাবিছে যে মই এখন ফ্লিপকাৰ্টৰ ফালৰ পৰা এখন গাড়ী পালোঁ, কিন্তু সকলো মিছা। মই ফ্লিপকাৰ্টত এটা বেক কভাৰ অৰ্ডাৰ কৰিছিলোঁ আৰু সেই বেক কভাৰটো অৰ্ডাৰ কৰাৰ প্ৰায় 4-5 দিনমান পিছত মোলৈ ফ্লিপকাৰ্টৰ ফালৰ পৰা ফোন আহে। আৰু ফ্লিপকাৰ্টৰ ফালৰ পৰা ফোন আহোঁতে তেওঁলোকে মোক কয় যে আমি ফ্লিপকাৰ্টৰ পৰা কৰিছিলোঁ আৰু আপুনি এনেকৈ আমাৰ পৰা এখন গাড়ী জিকিছে আৰু গাড়ীখন ল'ব বিচাৰিছেনে নে পইচা ল'ব বিচাৰিছে, যেনেকৈ আপোনালোকলৈও আহে চাগে কিছুমান। তো তেওঁলোকে কৈছিলে যে গাড়ী ল'ব বিচাৰে নে পইচা ল'ব বিচাৰে। তো মইতো তেতিয়া গম পাইছোঁ যে এইটো এনেকুৱা ফ্ৰড কল হয়, কোনোবাই লুটিবৰ কাৰণে মোলৈ তেনেকুৱা ফোন কৰিছে। তাৰপিছত মই ক'লোঁ যে মই এইবিলাক জানো, আপোনালোকে কি কৰিব, মোক তাৰপিছত পইচা খুজিব, মই নিদিওঁ, গতিকে আপোনালোকে মোৰ লগত এইবিলাক কৰি লাভ নাই, মই তেনেকৈ ক'লোঁ। কিন্তু মই যেতিয়া তেনেকৈ ক'লোঁ, কোৱাৰ পিছত তেওঁলোকে ক'লে যে আমাক কোনো ধৰণৰ আপোনালোকে পইচা দিব নালাগে, আপুনি কৈছিলে যে 1 লাখ কাষ্টমাৰৰ ভিতৰত আপোনাৰ নামটো ওলাই আহিছে এই বেক কভাৰখন অৰ্ডাৰ কৰাৰ কাৰণে, আৰু কৈছে যে তেতিয়া এটা অফাৰ চলি আছিলে ফ্লিপকাৰ্টত, আৰু সেই অফাৰটো মানে আছিলে যে এনেকৈ লটাৰী টাইপৰ এটা অফাৰ আছিলে, আৰু যে এনেকুৱা কিছুমান বস্তু বাই কৰিলে কিছুমান মানুহে মানে জিকিব আৰু এখন গাড়ী জিকিব। তো গাড়ীখন একজেক্ট কি কৈছিলে মনত নাই, কিন্তু গাড়ীখনৰ প্ৰাইচটো 15 লাখ মান আছিলে প্ৰায়। কৈছিল যে আপুনি পইচাটো ল'ব পাৰে, নহ'লে গাড়ীখন ল'ব পাৰে, আপুনি কোনটো বিচাৰে। মই কৈছোঁ মই এইবিলাক গাড়ী চাড়ী একো নালাগে, আপোনালোকে মোৰ পৰা পইচা খুজিব, বা মই যিখিনি এতিয়া ক'লোঁ সেইখিনিকে মই ক'লোঁ। কিন্তু মই ভাবিছিলোঁ তেওঁলোকে মোৰ পৰা পইচা খুজিব, কিন্তু সম্পূৰ্ণ উল্টাটো আছিলে, তেওঁলোকে মোৰ পৰা পইচা খোজা নাই। তেওঁলোকে ক'লে যে আপুনি আমাক 1 টকাও দিব নালাগে, লাগিলে আপুনি ফ্লিপকাৰ্টত ফোন কৰি পেলাই সুধি ল'ব পাৰে ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰত। আৰু তেওঁলোকে কথাখিনি এনেকুৱাকৈ কৈছিল যে মই সঁচা বুলি প্ৰথমবাৰ ভাবি লৈছিলোঁ, কিন্তু ভাবিছোঁ যদিও অকণমান লাগি আছিল যে কিবা এটা নহয় কিবা এটা ইয়াত খেলি মেলি আছে। তাৰপিছত তেওঁলোকে ক'লে যে আপুনি অনলি এটা শ্বপিং কৰিব লাগিব, অনলাইন পে'মেণ্ট কৰিব লাগিব শ্বপিংটো কৰোঁতে, আৰু আমাৰ লগত ফোনত কথা পাতি থাকোঁতে আপুনি শ্বপিংটো কৰিব লাগিব, আৰু আপুনি শ্বপিংটো যেতিয়া কৰিব 4,000 টকা কিবা এটা বস্তু কিনিব দিছিলে, আৰু সেই বস্তুটো কিনাৰ 30 মিনিটমানৰ ভিতৰতে মোলৈ কেছবেক আহি যাব, আৰু কেছবেক আহিব প্ৰায় 3,000 টকা কেছবেক, হা, প্লাছ সেই শ্বপিংটো কৰাৰ লগে লগে মই মানে গাড়ীখন পাই যাম। মই কোনো ধৰণৰ তেওঁলোকক পইচা দিব নালাগে, অনলি পে'মেণ্ট কৰিব লাগে অনলাইন, তেওঁলোকৰ লগত ফোনত কথা পাতি থকাৰ সময়তে। তো মোৰ তেতিয়া এনেকুৱা এটা ভাৱ হ'ল যে নাই, কিবা এটাতো ইয়াত খেলি মেলি আছে। তাৰপিছত মই ক'লোঁ হ'ব বাৰু, মই শ্বপিংটো কৰিম আপোনালোকে কোৱা নিচিনাকৈ। মই ফাৰ্ষ্ট এবাৰ ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰত ফোন কৰিলোঁ। চ' ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰত ফোন কৰিলোঁ। ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰত ফোন কৰোঁতে তেওঁলোকে ক'লে যে কোনো ধৰণৰ এনেকুৱা অফাৰ নাই, বা কোনো ধৰণৰ এনেকুৱা লটাৰী আমি পতা নাই যে কোনোবাই গাড়ী পাব, কিবা হ'ব। তো সেইটো হ'ল ফ্লিপকাৰ্টৰ। মই তেতিয়া গম পাই গ'লোঁ যে সম্পূৰ্ণৰূপে এওঁলোকে মই অনলাইন পে'মেণ্ট কৰা হয়, মোৰ অনলাইন ট্ৰেনজেকশ্যন ID বা কিবা এনেকুৱা ধৰণৰ কিবা কিবি লৈ পেলাই মোৰ কাৰ্ডটো বা মোৰ একাউণ্টটো হেক কৰি পেলাই সিহঁতে পইচা লুটিলে হয়। সেইটো ফ্লিপকাৰ্টৰ কথা। ছেকেণ্ড কথাটো হৈছে OLXৰ। এই ভিডিঅ'টোতে মই দুটাই দি দিছোঁ। OLXৰটো হৈছে OLXত মাজতে মানে প্ৰায় সেই 2 মাহমান আগত মই আচলতে সকলোখিনি বস্তু ৰেকৰ্ডিং বা তেনেকৈ ফোন কলৰ ৰেকৰ্ডিং মই পাহৰি থাকিলোঁ সেইটো সময়ত কৰিবলৈ, কিন্তু মোৰ হাতত কিছুমান স্ক্ৰীনশ্বট আছে মোলৈ হোৱাটছআপত দিয়া, মই সেইখিনি আপোনালোকক দিম। OLXৰ এটা ইউজাৰ আছিলে, নামটো আৰ্মি কিবা আছিলে, আৰ্মি বিপুল নে কি আছিল তেনেকৈ, নামটো মনত নাই, কিন্তু আৰ্মি আছিল ফাৰ্ষ্টতে। চ' মই এনেকৈ তেহঁতে এটা এড দিছিলে, এডটো আছিলে Note 5 Pro মোবাইল। মই এটা মোবাইল বিচাৰি আছিলোঁ, OLXত চাই আছিলোঁ। Note 5টো পূৰা নতুন কণ্ডিশ্যন, নতুন পূৰা একদম বাকচৰ সৈতে বিলৰ সৈতে আনকি দেখাইছে। তো মই কথা পাতিলোঁ, মইতো তেতিয়া অলপো ভবা নাই যে তেনেকুৱা ধৰণৰ কিবা হ'ব। ফাৰ্ষ্টতে কথা পাতিলোঁ জেনেৰেলি যেনেকৈ সকলোৱে OLXত এটা প্ৰফাইলত কথা পাতেগৈ, তেনেকৈ ময়ো কথা পাতিলোঁ। ফাৰ্ষ্টতে মই ক'লোঁ যে মোবাইলটোৰ দাম দিয়া আছিলে 10,500। সেইটো টাইমত Note 5 Proৰ দাম আছিলে 13,000 মান আছিলে, 13-14 মান। তো মই ক'লোঁ যে 9,000 কৈছিলোঁ, যে 9,000 দিলে হ'ব। চ' মই যেতিয়া ক'লোঁ 9,000 টকা, কিন্তু সিহঁতৰ ফালৰ পৰা একো অহা নাই, অনলি মোক ফোনৰ নম্বৰটো দিলে। আৰু যেতিয়া সিহঁতৰ ফোনৰ নম্বৰটো দিলে মই ফোন কৰিলোঁ, আৰু ফোন কৰাৰ লগে লগে ফোনটো তেতিয়া মই কৰিছিলোঁ ৰাতিৰ সময়তে, প্ৰায় 10:30 মান বজাত কৰিছিলোঁ। আৰু ফোনটো কৰোঁতে ৰিচিভ কৰিলে, ৰিচিভ কৰি পেলাই ক'লে যে এনেকৈ মই আৰ্মি কৰোঁ, তেজপুৰত আছোঁ, এয়াৰফ'ৰ্চত কৰোঁ বুলি ক'লে। আৰু তেনেকুৱা এজন আৰ্মিয়ে যদি তেনেকুৱা এটা মোবাইল বেচিব বিচাৰে, তাৰ প্ৰফাইলত আৰ্মিৰ ফটো দিয়া আছে, আৰু মই যেতিয়া হোৱাটছআপত কণ্টেক্ট কৰিব ক'লে যে মোবাইলৰ সকলোখিনি ফটো মই আপোনাক হোৱাটছআপত দি আছোঁ। মই ক'লোঁ হ'ব, মই হোৱাটছআপ নম্বৰটো দিলোঁ, মোৰ হোৱাটছআপত দিলে ফটোখিনি, আৰু হোৱাটছআপত কি কি ফটো দিছিলে বা কি কি কথা পাতিছোঁ মই সকলোখিনি স্ক্ৰীনশ্বট দি দিম, আপোনালোকে চাই ল'ব। আৰু তাৰপিছত
হোৱাটছএপত কথা পাতিলোঁ আৰু হোৱাটছএপত কথা পাতোঁতে ফাৰ্ষ্টতে দিলে পান কাৰ্ড দিছিলে, আধাৰ কাৰ্ড দিছিলে আৰু এখন দিছিলে ID কাৰ্ড, যোনখন আৰ্মি ID কাৰ্ড চাগে সেইখন দিছিলে আৰু মানুহজনৰ ফটো দিছিলে। মই তেতিয়ালৈকে অলপো ভবা নাই, মই আগতে গম নাপাওঁ যে এনেকুৱা ধৰণৰ ইলেকশ্যনৰ কিবা ফ্ৰড হয় বুলি। গতিকে মই ধুনীয়াকৈ ভাবিলোঁ যে হ'ব পাৰে আৰ্মি মানুহ, মই বিশ্বাস কৰিলোঁ। চ' মই ক'লোঁ যে মোৰ ঘৰ ইয়াতে, যে নগাঁও ডিষ্ট্ৰিক্টতে পৰে, গতিকে আপুনি মোবাইলটো মোক দি থৈ যাবহি। তেজপুৰ আৰু আমাৰ ইয়াৰ মাজত বেছি দূৰ নহয়। মানুহজনে ক'লে তেজপুৰত। মই ক'লোঁ যে আপুনি যদি দিবহি নোৱাৰে মই গৈ পেলাই লৈ আহিম। তাৰপিছত তেওঁ ক'লে নাই এনেকৈ নহ'ব, মই মোৰ কেম্পাছৰ মানে গেটখনৰ ওচৰলৈও যাব নোৱাৰোঁ, মোৰ ডিউটি এনেকুৱা। চ' মই ভাবিলোঁ চাগে হ'বও পাৰে। মই ক'লোঁ ঠিক আছে আপুনি কুৰিয়াৰ কৰি দিব। মানুহজনে ক'লে আপোনাৰ এড্ৰেছটো মোক দি দিয়ক। মোৰ এড্ৰেছ মানুহজনে বিচৰা নাই হা, এড্ৰেছ বিচাৰিছে, মানে মই লিখি দিওঁতে মনা নাই, কৈছে যে আপোনাৰ আধাৰ কাৰ্ড বা পান কাৰ্ডৰ ফটো এখন দিয়ক। মই তেনেকৈ দিবলৈ ভাল নাপালোঁ, নিদিলোঁ। মই ক'লোঁ যে মই এড্ৰেছটো দি দিম লিখি পেলাই, ফোন নম্বৰ সৈতে দি দিম, আপুনি সেইটো এড্ৰেছত পঠাই দিলে হ'ব। মানুহজনে ক'লে আধাৰ কাৰ্ডখন দিয়ক। মই ক'লোঁ নিদিওঁ, আধাৰ কাৰ্ডখন নিদিওঁ বুলি ক'লোঁ। মানুহজনে ক'লে হ'ব। তাৰপিছত এড্ৰেছটোৱে দিলোঁ, দিওঁতে তাৰপিছত মানুহজনে ক'লে মই কুৰিয়াৰ কৰি দিম। মই কৈছোঁ ঠিক আছে কুৰিয়াৰ কৰি দিব, মই যিমানটো পইচা হয় আপোনাক ফোনপে', গুগল পে' নহবা কুৰিয়াৰ বয়জনৰ হাততে দি দিম। যেনে মানুহজনে তেতিয়া ক'লে, এইকণতেই টুইষ্টটো আছে, তেতিয়া মানুহজনে ক'লে যে তেনেকৈ কৰিলে নহ'ব, ইয়াৰ পৰা মই যেতিয়া কুৰিয়াৰটো কৰিম আপোনাৰ নামত যাব কুৰিয়াৰটো, আৰু আপুনি 1170 টকা তেনেকৈ কিবা এটা কৈছিলে, 1100 বা 1070 তেনেকৈ আছিলে। কৈছিলে সিমানটো টকা ফাৰ্ষ্ট আপুনি মোক ফোনপে' বা পে'টিএমত দি দিয়ক। ফোনপে' নাই কোৱা, পে'টিএমত দিব কৈছিলে। মই কৈছোঁ মোৰ পে'টিএমত KYC কৰা নাইকিয়া, মই দিব নোৱাৰিম, গুগল পে'ত দিওঁ। মই তেতিয়ালৈকে মানে ভবা নাই যে এইটো মোৰ লগত কিবা 2 নম্বৰী কৰি আছে। তাৰপিছত মই ক'লোঁ ঠিক আছে মই পে'টিএমত দিম। তাৰপিছত কৈছে হ'ব বাৰু পে'টিএমতে দিয়ক। মই তেওঁ মনতে অলপ হ'লেও ভাবি আছোঁ যে কিবা এটাতো খেলি মেলি লাগি আছে মোৰ। তাৰপিছত বাৰু মই মনত আছে যদিও মই ফাৰ্ষ্টতে পে'টিএমত গ'লোঁ। পে'টিএমত যেতিয়া পে' কৰিব গ'লোঁ, কণ্টেক্টটো দিলে মোক এটা নাম্বাৰ, কৈছে এইটো অফিচৰ নম্বৰ, ইয়াত ফোন কৰিলে কিন্তু ফোন নালাগে, অনলি পে'টিএম বা ফোনপে' বা তেনেকুৱা ধৰণৰ মানে ট্ৰানজেকশ্যন কৰিবৰ কাৰণেহে সেইটো নাম্বাৰ। মই ক'লোঁ ঠিক আছে। মই ফাৰ্ষ্ট এবাৰ ফোন লগাই চালোঁ কিন্তু ফোন নালাগিলে। তাৰপিছত মই পে'টিএমত যাওঁতে পে'টিএমত দেখিলোঁগৈ প্ৰফাইলখনত কিন্তু এজন সৰু ল'ৰা হ'ব, কিন্তু সেই আৰ্মিজনৰ যোনটো মানে প্ৰফাইল আছিলে সেই তেনেকুৱা ধৰণৰ প্ৰফাইল নাই। আৰু এটা যদি তেনেকুৱা কুৰিয়াৰ কোনোবা ছাৰ্ভিচেই হয়, কুৰিয়াৰ ছাৰ্ভিচ হ'লে নিজৰ কুৰিয়াৰ ছাৰ্ভিচৰ কিবা লগো বা তেনেকুৱাবিলাক প্ৰফাইলত দি থ'ব, এজন খুব সৰু ল'ৰাৰ ফটোকপি পালোঁ। চ' মোৰ তেতিয়া মানে পূৰা ডাউট হৈ গ'ল যে এইটো এটা ফ্ৰড। চ' তাৰ মানুহজনে মোলৈ ফোন কৰি আছে যে কুৰিয়াৰটো কৰিব লাগে নে নাই, মোৰ ডিউটি আছে। তাৰপিছত মই কৰিলোঁ কি, মোৰ লগৰ এটাক ক'লোঁ যে মই তাৰপিছত তাক কৈ দিলোঁ যে মই নলওঁ বস্তুটো, মই এনেকৈ পইচা দিব নোৱাৰোঁ, প্ৰথমতে বস্তুটো আহক, তাৰপিছত লাগিলে মই কুৰিয়াৰ পইচা সৈতে দি দিম, যদি 9,000 হয় মই 10,000 দি দিম, কিন্তু বস্তুটো মোৰ ওচৰত আহি লওক। চ' মানুহজনে ক'লে তেতিয়াহ'লে নহ'ব। লগৰটোক ক'লোঁ তই ফোন কৰি চা, এনেকৈ আৰ্মি বা তেনেকুৱা কোনো ধৰণৰ মানে আৰ্মি বিশেষকৈ জব কৰা মানুহৰ যদি প্ৰফাইল চফাইল তেনেকৈ দিয়ে সকলোৱে বিশ্বাস কৰি ল'ব, ময়ো তেনেকৈ বিশ্বাস কৰিলোঁ। চ' লগৰটোক ক'লোঁ তুমি কথা পাতি চোৱাচোন অকণমান কম দামত আনিব পৰা নেকি। সি OLXত তালৈ মেছেজ কৰিলে আৰু সি মেছেজ কৰাৰ লগালগ ৰিপ্লাই, আৰু তালৈ হোৱাটছএপত সেই মোলৈ দিয়া ফটোখিনি দিলে। তাৰপিছত সি ক'লে তাকো খুজিলে ফাৰ্ষ্টতে আধাৰ কাৰ্ড, কি আধাৰ কাৰ্ডৰ নিদিলে ফটো, এড্ৰেছ সি মোৰ নিচিনাকৈ দিলে। মই ভাবিছোঁ সি ফাৰ্ষ্টত ক'লে যে মই এনেকৈ কি কৰিব লাগিব, তাৰপিছত সেইফালৰ পৰা ক'লে যে এনেকৈ আমি পঠিয়াই দিম, তুমি ৰিচিভ কৰি ল'বা। সি কৈছে মই কিন্তু আগতে টকাও নিদিওঁ। তাক ক'লে যে নালাগে। তাৰপিছতে ফোন কৰি কৈছে যে এনেকুৱা কথা মোক কোৱাখিনিয়ে ক'লে, আৰু মই তেতিয়া গম পাই গ'লোঁ যে এইটো এটা ফ্ৰড। নাম্বাৰটোত মই তাৰপৰা ফোন কৰিলোঁ, আৰু ফোন কৰি পেলাই ক'লোঁ আৰু এনেকুৱা ধৰণৰ আপোনালোকে কিয় কাম কৰে, চবৰে কষ্ট পইচা, গতিকে কিবা এটা বস্তু ল'ম বুলি ভাবিছোঁ, 1000 টকা এটা এনেই যোৱা মানে কিমান। তাৰপিছত আৰু সেইবিলাক কোৱাৰ পিছতো মানে তেতিয়া সিহঁত পূৰা একদম সৌম্য হৈ গ'ল আৰু যে ভুল হৈছে আৰু নকৰোঁ, তেনেকৈ ক'লে। কিন্তু এইটো নকৰা কথা চাগে, এবাৰ চাগে তেহেঁতে কাৰোবাৰ পৰা লুটিব পালে সেইকাৰণেতো কৰি আছে। গতিকে এই ভিডিঅ'টোৰ মেইন লক্ষ্যটো হৈছে যে আপোনালোকো বাচি থাকক তেনেকুৱা ধৰণৰ ফ্ৰডবিলাকৰ পৰা। ফ্লিপকাৰ্টতো আপোনালোকে গম পাইছে, ফ্লিপকাৰ্টে আপোনালোকলৈও যদি এনেকুৱা ধৰণৰ ফোন কল আহে আপোনালোকে সাৱধান হওক। এই ভিডিঅ'টোৰ এইটোৱে লক্ষ্য আছিলে যে আপোনালোকো সাৱধান হওক, বিশেষকৈ OLXৰ ক্ষেত্ৰত। OLXত বহুত এনেকুৱা ধৰণৰ হৈ থাকে, বহুতে কম দামত বস্তুবিলাক দি থ'ব, আমাৰ চকু তাতেই যাব কম দাম দিয়াটো, আৰু আমি তেনেকুৱা ধৰণৰ ভুল কৰোঁ। আৰু এটা কথা যে আপোনালোকক যদি তেনেকুৱা ধৰণৰ কিছুমান ID প্ৰুফ খোজে, আধাৰ কাৰ্ড বা তেনেকৈ পান কাৰ্ডৰ ফটো খোজে, আপোনালোকে নিদিব। আজি যেনেকৈ আৰ্মিজনেও চাগে তেনেকৈ মোবাইলটো কিনিম বুলিয়ে চাগে তাক দিছিলে ফটো চটোবিলাক, আৰু সিও সেই ফটোখিনিকে ইউজ কৰি পেলাই বেলেগক সি নিজে আৰ্মি বুলি কৈ আছে। গতিকে আপোনালোকৰ হাততো যদি আধাৰ কাৰ্ড এখন আছে, ফটো চটো বেলেগে খুজিলে কৰিলে নিদিব, বহুত বেয়া কামত ইউজ হ'ব পাৰে, পিছত আপোনালোকৰ গাতে আহি পেলাই সকলো দুখ পৰিব। গতিকে আজি ভিডিঅ'টোলৈ ইমানেই আছিলে, ভিডিঅ'টো অলপমান লম্বাই হৈ গ'ল, বহুতখিনি লম্বা হৈ গ'ল, আৰু বেছি একো নকওঁ।
যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতে ভাবে এইটো RJ পাহি লাভ ষ্টৰী আপলোড কৰা চেনেল, গতিকে নহয় তেনেকুৱা ধৰণৰ। মই ব্লগো আপলোড কৰোঁ, ব্লগবিলাক চাব। আৰু RJ পাহি লাভ ষ্টৰীবিলাক মই প্ৰায়খিনি ডিলিট কৰিলোৱেই, য'ত মোৰ নিজৰ কণ্টেণ্ট নাই। নিজৰ কণ্টেণ্ট থকা ভিডিঅ'বিলাক দি আছোঁ, চাব। এইটো ফাৰ্ষ্ট এনেকুৱা ধৰণৰ ভিডিঅ' য'ত মই কেমেৰাৰ সন্মুখত বহি পেলাই নিজে কথা কৈ আছোঁ। গতিকে প্ৰথম এনেকুৱা ভিডিঅ' বুলি, আৰু যদি আপোনালোকৰ অলপমান হ'লেও সহায় হ'ল বা কিবা এটা যদি জানিব পাৰিলে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।